এয়া কেক এটা বনাবৰ কাৰণে ক্ৰীমখিনি প্ৰথমতে লৈ ল'লোঁ আৰু এতিয়া ক্ৰীমখিনি ফেটিবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া এখন চুৰিৰে মই এয়া এপিচ এপিচকৈ ভাল কৰি কাটি লৈ 3 পিচ কৰিম। এনেকৈ কাটি ল'ম। আৰু ইয়াত চুগাৰ চিৰাপখিনি এতিয়া মই দি দিলোঁ। ভালদৰে দিব যাতে বস্তুটো সফ্ট হয়, সেইকাৰণে মই ইয়াত দি দিলোঁ ক্ৰীম। আৰু ইয়াত ক্ৰীম অনুযায়ী দিব, ক্ৰীমখিনি মই দি দিলোঁ। তাৰপিছত এইখিনি ভালদৰে এখন প্লেট নাইফেৰে মই ইয়াত ধুনীয়াকৈ এইখিনি ক্ৰীমখিনি মিলাই ল'ম। তাৰপিছত ইয়াত ভালদৰে প্লেট নাইফখনেৰে মই ইয়াত মিলাই আছোঁ ক্ৰীমখিনি। প্ৰথমতে বিগিনাৰ্ছসকলৰ অলপমান অসুবিধা হ'ব পাৰে, কিন্তু সকলোৱে পাৰিব বনাবলৈ। তাৰপিছত ইয়াতে মই দিলোঁ ক্ৰাছ দিলোঁ, এইটো পাইনএপল ফ্লেভাৰ হয়। আৰু এইখিনি দি গোটেইকেইটা লেয়াৰে মই ইয়াতে দি দিম। আৰু এয়া চাওক মোৰ ধুনীয়াকৈ ইয়াত ক্ৰাম কোটিং কৰা হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম। 10 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখি দিলোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল কেক। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে যদি প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল।